এটা অত্যাধুনিক যন্ত্ৰ শিমলু কাঠ আৰু লোৰে নিৰ্মাণ কৰা হৈছে যন্ত্ৰটো এই যন্ত্ৰটোৰে ৰোপণ কৰা হৈছে ভুই মৰিগাঁওৰ ৰূপহীবৰীৰ যুৱক ৰাজেন দাসৰ একাত্ম প্ৰচেষ্টাত নিৰ্মাণ হৈছে এই ভুই ৰোৱা যন্ত্ৰটো মাত্ৰ দশম শ্ৰেণীলৈকে পঢ়ি শিক্ষা জীৱন সামৰা ৰাজেনে খেতিয়কৰ সুবিধাৰ বাবে নিৰ্মাণ কৰিছে যন্ত্ৰটো ৰাজেন দাসৰ ঘৰত নাই টিভি ব্যৱহাৰ নকৰে মোবাইলো মাথো নিজৰ প্ৰতিভা আৰু উদ্ভাৱনী চিন্তাৰ বলতেই ৫,০০০ টকা ব্যয় সাপেক্ষে ৰাজেনে নিৰ্মাণ কৰিছে এই যন্ত্ৰটো মানে হয়তো বেছি হ'ব পাৰে এনেকৈ ভাবি বনাই থকা কাৰণে ইমান দিন লাগিলে তাৰ কাঠ আছে আৰু বাঁহ গজাল বলটো ৫,০০০ টকা খৰচ হ'লে বস্তু ৩৮০০ টকাহে লাগি আছে ইটো লগাং নহয় সিটো লগাং নহয় এনেকৈ কওঁতে ৫,০০০ টকা খৰচ হ'লে শংকৰদেৱ সংঘৰ সদ্য সমাপ্ত মৰিগাঁৱৰ অধিৱেশনত কৃষি বিভাগৰ দ্বাৰা আয়োজিত এক প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হৈছিল এই ভুই ৰোৱা যন্ত্ৰটো কৃষি বিভাগৰ ফালৰ পৰাও ৰাজেন দাসক দিয়া হৈছিল বহু আশ্বাস কৃষি বিভাগে তাতে এই প্ৰদৰ্শনীৰ কাৰণে ৰখাইছিলে অধিৱেশনত তাৰপৰা কৈছিলে বহুত কথা পাতিবলগীয়া আছে বুলি তাৰপৰা একো খবৰ নাই এমাহ উকলিল কিন্তু খবৰ নাই কৃষি বিভাগৰ অৱশ্যে ৰাজেনৰ এই শিল্পকলাক লৈ গৌৰৱান্বিত পিতৃ মাতৃ তথা স্থানীয় ৰাইজ মোৰ বহুত ভাল লাগিছে মোৰ ভাই এজন এনেকুৱা এটা কাম কৰিব পৰা কাৰণে ৰাজেন দাসৰ এনে অসাধাৰণ প্ৰতিভাৰ ফচল যন্ত্ৰবিধে নিশ্চয়কৈ সহায় কৰিব ৰাজ্যৰ কৃষকসকলক কেমেৰা পাৰ্চন দীপজ্যোতিৰ সৈতে মৰিগাঁৱৰ পৰা মানৱেন্দ্ৰ দেৱনাথৰ ৰিপৰ্ট প্ৰতিদিন টাইম